নমস্কাৰ মাবেদী মিক্স ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু এইফালে এয়া দেখিছেনে খাৰু মানে এয়া আনিছোঁ ছোৱালীজনীৰ কাৰণে খাৰু আৰু এইফালে এটা ব্ৰঞ্জ পিং আৰু এয়া এটা অসমীয়া গহনা দুগদুগী এইটো এটা আনিছোঁ ৰঙা যিহেতু এতিয়া বিহু পাইছেহি ভাবিলোঁ ৰঙা এটাকে লৈ যাওঁ আৰু ভাগিনজনীৰ বিয়ালৈ বেছি দিন নাই আৰু 4 দিন আছে মাজত মাত্ৰ ভাবিলোঁ আজিয়ে বজাৰকেইটা কৰি আহোঁ সেয়েহে একদম অসমীয়া গহনা এটাৰ প্ৰয়োজনো হৈ আছিলে আৰু এইফালে এয়া কইনাৰ কাৰণে আমাৰ ফালৰ পৰা গিফ্ট এযোৰ এয়া খাৰু আৰু এইফালে এয়া মোৰ কাৰণে এযোৰ টচৰ কাপোৰ এইযোৰ কেনেকুৱা লাগিছে বাৰু জনাব দেই পিছে একদম চিম্পুল কাপোৰযোৰ ফুলো বহুত কম আছে আৰু ব্লাউজটো মানে খুব চিম্পুলকৈ চিলাইছোঁ দেই এয়া 4জুকীয়াকৈ এডাল পিঠিত এয়া ফিটা দি দিছোঁ আৰু এইফালে এযোৰ কাপোৰ বেছি ফুল নাই ক'লা আৰু ৰঙা আৰু এইফালে নীলা এনেকৈ আছে ফুলবিলাক দহিকেইটাও মানে ফুলৰ লগত মিলাই পেলাই নি বাতি দিছে কাপোৰযোৰ লোৱা বাৰু দিন হ'ল 5-6 দিন মানেই হ'ল আৰু আজি চিলাই কৰি আনিছোঁ কাৰণে আপোনালোকক দেখাই দিছোঁ এইফালে এখন টচৰ হেৰি কি বুলি কয় ৰিহা চাদৰ মোৰ মানে তাত খুব ভাল লাগিলে দহিখিনি বাতি থোৱা আছিলে তো এইখনো লৈ আনিলোঁ লগতে আৰু এইফালে এয়া গধূলি সময়ত খাবৰ কাৰণে এয়া কচুৰি লৈ আনিছিলোঁ আৰু এটা পেষ্টি লগতে টেঙা নাছিলে টেঙাও দুটা লৈ আনিলোঁ সেয়াই আৰু বজাৰ আহি আছোঁ পাই গৈছোঁ আৰু দেই একদম য'ত আহিছোঁ মানে আপোনালোকক দেখাম ক'ত আহি আছোঁ আমি দুয়োজনী আহি আছোঁ খোজকাঢ়ি আবেলি সময়ত আৰু ক'ত আহি আছোঁ মানে আৰু আহিছোঁ এইফালে আহি আছে মানে তাইৰ ওচৰলৈকে আহিছোঁ কিন্তু কি কাৰণত আহিছোঁ আপোনালোকক দেখাম বাৰু এইফালে এয়া দাদাজন দেই একদম হাই কৈ দিয়ক এইফালে এয়া নিপেন দা আমাৰ দেই এইগৰাকীৰ হাজবেণ্ড তেতিয়া গৈ লওঁ ক'ত আহিছোঁ দেখাম মই যে আহিছিলোঁ কৈছিলোঁ কেলৈ আহিছিলোঁ গম পাইছেনে এইগৰাকীৰ ওচৰলৈ আহিছিলোঁ এইফালে মোৰ লগত আহিছে বৌ কিন্তু আহিছোঁ এই থ্ৰেডিং কৰিবলৈ মানে কৰি গৈছিলোঁহি কেইদিনমানৰ আগত তাৰপিছতে এতিয়া ভাগিনজনীৰ বিয়া যে বিয়াৰ কাৰণে বোলো আৰু দুডালমান গজি আছে গজি থকাৰ কাৰণে এইকেইডালো বোলো কৰি দিওঁ আৰু সেইকাৰণে আহিলোঁ আৰু একদম আমি দুইজনী একদম আবেলি সময়ত আহি আছোঁ আহি পেলাই তাই কৰিম এতিয়া গজিছে মোৰ দুডালমান অঁ কৰি দিবা ধুনীয়াকৈ কৰি দিব আৰু কৰি ল'ম আৰু কৰি পেলাই একদম আৰু যাব লাগিব ন মাহীয়েকৰ কথা আছে নহয় গম পোৱা নাই মাহীয়েকৰ কথা আছে তোৰ অকণমান লৈ একদম আৰু ধুনীয়া হৈ যাব লাগিব ন সেয়াই আৰু পাৰ্লাৰখনৰ নাম হৈছে নৱনীতা বিউটি পাৰ্লাৰ চেল্ফিত সেই উল্টা উল্টা লাগিছে দেখিবলৈ ন উল্টা উল্টা লাগিছে সেয়া আমাৰ ঘৰৰ ওচৰতে মানে বেছি দূৰ নহয় কিমান 1 কিলোমিটাৰমান হ'ব 1 কিলোমিটাৰ নহ'ব পাৰেহে আধা কিলোমিটাৰমান হ'ব নেকি ঠিক নাই তুমি কৰিবা নে মই নকৰোঁ কৰিবহে মানে নে আগতে কৰা আমি তাই মানে কৰিলে আগত কৰি গৈছেহে এতিয়া বৰকৈ গজা নাই সেইকাৰণে আজি নকৰে মোৰ লগত আহিছে আজি আৰু দুইজনী আৰু আহি পেলাই কি কৰিলোঁ কৈ দিয়া ধুনীয়াকৈ একদম আৰু পুৰা একদম আৰু ন ফেচবুকত ৰিলচ দিবলৈ ফটো দিবলৈ 2 কপিমান মাৰি ল'লে থ্ৰেডিং কৰা আগতে মানে মাৰি ল'লে সেইটো কথা এতিয়া থ্ৰেডিংটো কৰিম আৰু কৰি অকণমান দেৰি বহিম তাৰপিছতে কথা চথা পাতিম কৰিম আৰু যামগৈ হয়নে এইফালে এয়া চাহ খাই আছোঁ পাৰ্লাৰৰ কাষতে মানে ইহঁতৰ এয়া হোটেলো আৰু পাৰ্লাৰত থ্ৰেডিং কৰি মেলি হৈ যোৱাৰ পিছত একদম আহি এয়া চাহ বনাই দিলে গাখীৰ চাহ একদম গাখীৰ চাহ আৰু কেক খাই আছোঁ আমি গোটেইকেইজনী এইফালে সেয়া নিপেন দা কৈছে নহয় এই নবৌৰ মানে হাজবেণ্ড হোটেল আৰু পিছত খাই লৈছোঁ দেই এগৰাকী একদম পূৰা ফোনত বিজি মানে কি আৰু পূৰা ফটো মাৰিলে মানে ফটো ৰিলচ একেবাৰে তামোল খাই ভাল পাওঁ একদম পূৰা বুঢ়া তামোল দেই দেখিছা থ্ৰেডিং কৰিবলৈ আহিলে মানে কিমান এটা ফেচিলিটি চাহ খাবলৈ পাইছোঁ তামোল খাবলৈ পাইছোঁ আৰু কি লাগে ন মানে কি আৰু ফটো 2 কপিমান মাৰি ল'লোঁ গোটেইকেইজনী মানে একলগ হৈছিলোঁ নে মানে ৰাস্তাটো একদম আমাৰ ধুদৰালি এইটো ৰাস্তা বনি আছে যে গোটেই ধূলি মানে আৰু ৰাস্তাটো সিফালেদি এটা হেৰি কৰি দিছে ন বাইপাছটা বনাই দিছে চাহ খাই আছোঁ ৰাস্তা কাষতে ঘৰৰ দোকানৰ মানে কাষত লাগি আছে ইংকু পালে গুচি গ'ল তোমালে মই নাচাওঁ আমাৰ বাইদেউক ধুনীয়াকে সজাই দিছো তামোল চাদা চূণ পুৰা দিয়ে মানে ধুনীয়াকে দিছো চূণ তামোল মানে বুঢ়া তামোল একদম ধুনীয়া লাগে ধুনীয়াকে ময়ো খাওঁ পিছত তামোল এখন এতিয়া চাহখন খাই পেলাই মই এখন খাম আৰু তাৰপিছত লাহেকে যামগৈ আৰু
আবেলি সমস্যা আজি এনেকৈ গ'লগৈ দেই ভাল লাগিলে ভাল লাগিলে আবেলি সমস্যা এনেকৈ গ'ল খাই লওঁ আৰু এখন তামোল আনিলে কমি গ'ল গীতালৈ দেই বাই 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 দি দিয়া বাই 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 দিয়া এজনী মোবাইলতে দিছি বাই এইফালে এয়া দুইজনী আমি এতিয়া ঘৰলৈ আহি আছোঁ দেই পাৰ্লাৰৰ পৰা এইখন পাৰ্লাৰ মানে আবেলি সময়ছোৱা আজি মানে আমাৰ এনেকৈয়ে গ'ল আৰু ন ভাল লাগিলে এতিয়া সেয়া আহি আছোঁ ৰাস্তাই ৰাস্তাই এইফালে নবৌ ঘৰত সোমাব আৰু ময়ো গৈ থাকিম ঘৰলৈ বাই বাই কৈ দিয়ক বাই বাই গৈ আছোঁ ফোন আহিলে গৈছোঁ